মাধৱে বহু সময় ধৰি বুজোৱাৰ পাছতো মাধৱৰ কথা নামানি মাইকীৰ ডাউক চৰাইটোক হত্যা কৰি দিয়ে, যাক দেখি মাধৱ দুখিত হৈ ঘৰলৈ উভতাই আহে। মাধৱৰ ঘৰৰ পিছফালে থকা এখন পুখুৰীৰ মাজত প্ৰায়ভাগ সময়তে দেখিবলৈ পোৱা গৈছিল ডাউক চৰাই। ডাউক চৰাইকেইটা মাধৱৰ পুখুৰীত দীৰ্ঘদিন ধৰি থাকি আহিছে, যাৰ কাৰণে মাধৱ প্ৰতিদিন ৰাতিপুৱা পুখুৰীৰ কিনাৰত ডাউক চৰাইকেইটাক চাবলৈ যায়। এনেকৈ মাধৱে ডাউক চৰাইকেইটাক চাই চিন্তি ৰাখিছিল। কেতিয়াবা মাধৱে তাৰ ঘৰৰ পৰা ভাত নি কেনে পুখুৰীৰ কিনাৰত দি আহে, যাতে ডাউক চৰাইকেইটা খাবলৈ পায়। আৰু ডাউক চৰাইকেইটাও পুখুৰীৰ পৰা উঠি আহি মাধৱে দিয়া ভাতবোৰ খাই আকৌ পুখুৰীৰ মাজত উভতাই গুচি যায়। এনেকৈ ডাউক চৰাইকেইটাক মাধৱে চাই চিন্তি মৰমেৰে ৰাখিছিল। কিন্তু এদিন দুপৰীয়া ধাৰাসাৰে আহিছিল বাৰিষাৰ বৰষুণ, যাৰ ফলত চাৰিওফালে যেন পানী হৈ পৰিছিল। তাৰ পাছতে মাধৱ তাৰ ঘৰৰ পৰা ওলাই আহি ধান খেতিবোৰ যেতিয়া চাবলৈ পথাৰৰ মাজেদি গৈ আছিল, তাৰ পাছতে মাধৱৰ ভৰিৰ ওচৰৰ পৰাই কিবা এটা যেন উৰি গৈছিল। তাৰ পাছতে মাধৱে ভালকৈ চোৱাৰ পাছত চাইছিল যে এইটো এটা ডাউক চৰাই আছিল, যাক দেখি মাধৱ এখোজ দুখোজকৈ আগুৱাই গৈছিল। আগুৱাই যাওঁতে মাধৱ দেখিবলৈ পাইছিল যে ধান খেতিৰ মাজতে ডাউক চৰাইটো বাহ সাজি দুটা কণী পাৰিছিল, যাক দেখি মাধৱ পিছদিনাখন ৰাতিপুৱা আকৌ ডাউক চৰাইৰ কণীবোৰ চাবলৈ পথাৰৰ মাজলৈ আহিছিল। কিন্তু এবাৰ মাধৱে আহি চাইছিল যে এবাৰ দুটা নহয় তিনিটা কণী আছিল ডাউক চৰাইৰ বাৰটোত। তাৰ পাছতে মাধৱ আকৌ তাৰ ঘৰলৈ উভতাই যায়। এনেকৈ সময় কাটিছিল প্ৰায় 15 দিন। 15 দিন যোৱাৰ পাছত হঠাৎকৈ মাধৱৰ মনলৈ পৰে ডাউক চৰাইৰ কণীবোৰৰ কথা। তাৰ পাছতে মাধৱ তাৰ ঘৈণীয়েকক লৈ পথাৰৰ মাজত গৈছিল ডাউক চৰাইৰ কণীবোৰ চাবলৈ। কিন্তু এবাৰ প্ৰথমে মাধৱৰ ঘৈণীয়েকে চাইছিল যে ডাউক চৰাইটো ধান খেতিৰ মাজেদি দৌৰি আছিল, যাক দেখি মাধৱ ধান খেতিৰ মাজত অলপমান সোমাই গৈছিল। তাৰ পাছতে মাধৱ দেখিবলৈ পাইছিল যে ধান খেতিৰ মাজতে মাইকী ডাউক চৰাইটো তাৰ পোৱালীবোৰক লৈ মাধৱক চাই ভয়তে ধান খেতিৰ মাজে মাজে দৌৰিছিল, যাক দেখি মাধৱৰ ঘৈণীয়েকে ডাউক চৰাইৰ পোৱালি এটা ধৰি লয়। ধৰাৰ পাছত মাধৱ আৰু তাৰ ঘৈণীয়েকে ভালকৈ পোৱালিটো চোৱাৰ পাছত আকৌ ধান খেতিৰ মাজত ডাউক চৰাইৰ পোৱালিটোক উভতাই দিয়ে। তাৰ পাছতে ডাউক চৰাইৰ পোৱালিটো এৰাৰ লগে লগে তাৰ মাৰ ওচৰলৈ দৌৰি গুচি যায় ধান খেতিৰ মাজেদি। কিন্তু পিছদিনাখন ৰাতিপুৱা মাধৱে খবৰ পাইছিল যে ধান খেতিৰ পৰা ডাউক চৰাইৰ পোৱালিকেইটাক ল'ৰাকেইজনে ধৰি লৈ গৈ আছিল। মাধৱে খবৰটো পোৱাৰ লগে লগে মাধৱ দৌৰি আহে। দৌৰি অহাৰ পাছত মাধৱ চাইছিল যে ল'ৰাকেইজনৰ হাততে ডাউক চৰাইৰ পোৱালিকেইটা আছিল। মাধৱ ভালকৈ ল'ৰাকেইজনক বুজোৱাৰ পাছত ল'ৰাকেইজনক ক'লে ডাউক চৰাইকেইটাক এৰি দিবলৈ। তাৰ পাছতে ল'ৰাকেইজনে মাধৱৰ ভয়ত ডাউক চৰাইৰ পোৱালিকেইটাক মাধৱৰ ঘৰৰ পিছফালতে এৰি দিছিল। এৰি দিয়াৰ লগে লগে ডাউক চৰাইৰ পোৱালিকেইটা তাৰ মাৰ ওচৰলৈ দৌৰি যায়। কিন্তু পিছদিনাখন ৰাতিপুৱা মাধৱ যেতিয়া শোৱাৰ পৰা উঠি লৈ যেতিয়া তাৰ পুখুৰীটো চাবলৈ গৈছিল, তেতিয়া মাধৱ চাইছিল যে তাৰে পুখুৰীৰ কিনাৰতে মাইকী ডাউক চৰাইটো পোৱালিকেইটাক লৈ ঘূৰি ফুৰিছিল, যাক দেখি মাধৱ বহুত সুখী হৈছিল। এতিয়াৰ পৰা মাধৱ পুখুৰীৰ কিনাৰত খোৱা বস্তু পেলাই ৰাখে, যাতে ডাউক চৰাইটো আৰু তাৰ পোৱালিবোৰ পুখুৰীৰ কিনাৰত খাবলৈ পায়। এনেকৈ মাধৱে ডাউক চৰাইটো আৰু তাৰ পোৱালিবোৰক চাই চিন্তি ৰাখিছিল, যাৰ কাৰণে মাইকী ডাউক চৰাইটো তাৰ পোৱালিবোৰক লৈ সকলো সময়তে মাধৱৰ ঘৰৰ পিছফালেদি বা পুখুৰীৰ কিনাৰেদি ঘূৰি ফুৰে। কিন্তু মৃত্যু যে লিখা আছিল ডাউক চৰাইটোৰ কপালত। মাধৱৰ ঘৰৰ কাষতে থকা এজন ল'ৰাই মাধৱৰ পুখুৰীৰ কিনাৰত ফান পাতি মাইকী ডাউক চৰাইটোক ধৰি লৈ যায় তাৰ ঘৰলৈ। মাধৱে খবৰটো পোৱাৰ লগে লগে দৌৰি গৈছিল ল'ৰাজনৰ ঘৰলৈ। কিন্তু মাধৱ ল'ৰাজনৰ ঘৰলৈ যোৱাৰ পাছতে মাধৱে চাইছিল যে মাইকী ডাউক চৰাইটোক হত্যা কৰিবলৈ লৈছিল। মাধৱে বহু সময় ধৰি বুজোৱাৰ পাছতো মাধৱৰ কথা নামানি মাইকী ডাউক চৰাইটোক হত্যা কৰি দিয়ে, যাক দেখি মাধৱ দুখিত হৈ ঘৰলৈ উভতাই আহে। মাধৱ ঘৰলৈ অহাৰ পাছত মাক নথকা ডাউক চৰাইৰ পোৱালিকেইটাক বিচাৰি ফুৰিছিল মাধৱৰ পুখুৰীৰ মাজত। মাধৱে বহু সময় ধৰি বিচৰাৰ পাছত মাত্ৰ দুটা ডাউক চৰাইৰ পোৱালিক বিচাৰি পাইছিল, যাৰ কাৰণে মাধৱ বাকী ডাউক চৰাইৰ পোৱালিকেইটাক বিচাৰি পোৱা নাছিল। তাৰ পাছতে মাধৱে দুটা ডাউক চৰাইৰ পোৱালিকেইটাক ধৰি মাধৱ তাৰ ঘৰলৈ লৈ আহিছিল। ঘৰলৈ লৈ অহাৰ পাছত মাধৱ চোতালৰ মাজত ডাউক চৰাইৰ পোৱালি দুটাক এৰি দিছিল। কিন্তু মাধৱ দেখিবলৈ পাইছিল যে ডাউক চৰাইৰ পোৱালিকেইটা ইমানেই সৰু আছিল, এতিয়া ভালকৈ খোজ কাঢ়িব পৰা নাছিল, যাৰ কাৰণে মাধৱ এতিয়া ডাউক চৰাইৰ পোৱালিকেইটাক পুহিবলৈ সিদ্ধান্ত লয়। এতিয়া মাধৱ সৰু সৰু পোক পতংগ বা মাছ ডাউক চৰাইৰ পোৱালিকেইটাক খাবলৈ দিয়ে। কিন্তু ডাউক চৰাইৰ পোৱালিকেইটা যে ইমানেই সৰু আছিল, নিজে এতিয়া খাবলৈ পৰা নাছিল, যাৰ কাৰণে মাধৱ এতিয়া
অলপ অলপকৈ নিজে খুৱাই দিছিল। তাৰ পাছতে মাধৱৰ হাতৰ পৰা এতিয়া লাহে লাহে খাবলৈ ধৰিছিল ডাউক চৰাইৰ পোৱালিকেইটা। এনেকৈ মাধৱে ডাউক চৰাইৰ পোৱালিকেইটাক মৰম চেনেৰে পুহিছিল। পোহাৰ পাছতে এনেকৈ সময় কাটিছিল প্ৰায় 1 মাহ। 1 মাহ যোৱাৰ পাছত ডাউক চৰাইৰ পোৱালিকেইটা বহুখিনি ডাঙৰ হৈ উঠিছিল, যাৰ কাৰণে ডাউক চৰাইৰ পোৱালিকেইটা এতিয়া নিজে খাবলৈ শিকি গৈছিল। মাধৱে এতিয়া খাল বা বিলৰ পৰা সৰু সৰু মাছ ধৰি আনি এখন কাঁহীৰ মাজত পানী দি মাছকেইটাক এৰি দিয়ে ডাউক চৰাইৰ পোৱালিকেইটাৰ সন্মুখত, আৰু ডাউক চৰাইৰ পোৱালিকেইটাও নিজে ধৰি ধৰি খাবলৈ শিকিছিল মাছকেইটাক। এনেকৈ মাধৱে ডাউক চৰাইৰ পোৱালিকেইটাৰ লগত সকলো সময়তে দিন কটাইছিল। আকৌ কেতিয়াবা মাধৱ ডাউক চৰাইৰ পোৱালিকেইটাক এখন পিঞ্জিৰাৰ ভিতৰত সোমাই পথাৰৰ মাজেদি লৈ ঘূৰি ফুৰে। আকৌ কেতিয়াবা ধান খেতিৰ মাজত এৰি দিয়ে। তাৰ পাছতে মাধৱে এৰি দিয়া ডাউক চৰাইৰ পোৱালিকেইটা মাধৱক এৰি কেতিয়াও কতোবা নাযায়। পথাৰৰ মাজতে পোক পতংগ বিচাৰি ফুৰে। আকৌ কেতিয়াবা পথাৰৰ পানীতে মাধৱৰ পোহনীয়া ডাউক চৰাইৰ পোৱালিকেইটা গা ধুবলৈ আৰম্ভ কৰে। এনেকৈ মাধৱৰ লগত লাহে লাহে এতিয়া আৰু ডাউক চৰাইৰ পোৱালিকেইটাৰ মৰমৰ সম্পৰ্ক লাহে লাহে আৰু গভীৰ হৈ উঠিছিল। এনেকৈ সময় কাটিছিল প্ৰায় আৰু 1.5 মাহ। 1.5 মাহ যোৱাৰ পাছত মাধৱৰ পোহনীয়া ডাউক চৰাইৰ পোৱালিকেইটা এতিয়া আগৰ পৰা আৰু বহুখিনি ডাঙৰ হৈ উঠে, যাৰ কাৰণে মাধৱৰ পোহনীয়া ডাউক চৰাইৰ পোৱালিকেইটাৰ গাঁতত এতিয়া বগা ৰঙৰ আৰু ক'লা ৰঙৰ নোম ভালকৈ গজি উঠিছিল। এতিয়া ডাউক চৰাইৰ পোৱালিকেইটাও সকলো সময়তে মাধৱৰ ঘৰৰ ভিতৰত থাকিবলৈ আৰম্ভ কৰে। কেতিয়াও মাধৱৰ ঘৰ এৰি কতোবা উৰি যোৱা নাছিল ডাউক চৰাইকেইটা। সকলো সময়তে মাধৱৰ লগত খেলিছিল বা ঘৰৰ ভিতৰতে দৌৰি ফুৰিছিল ডাউক চৰাইকেইটা। এই সময়ৰ ভিতৰতে মাধৱে তাৰ ঘৰৰ ভিতৰত নেটেৰে এখন ডাঙৰকৈ ডাউক চৰাইৰ কাৰণে ঘৰ সাজি দিছিল, আৰু নেটেৰে ঘৰখনৰ ভিতৰতে ডাউক চৰাইকেইটা থাকিবলৈ আৰম্ভ কৰে। কিন্তু মাধৱ যেতিয়া এদিন ডাউক চৰাইৰ ঘৰটোৰ ভিতৰত যেতিয়া সোমাই গৈছিল, তেতিয়া মতা ডাউক চৰাইটো মাধৱক কামুৰিবলৈ দৌৰি আহে। মাধৱে দৃশ্যখন দেখাৰ লগে লগে যেতিয়া ঘৰখনৰ ভিতৰলৈ আৰু ভালকৈ সোমাই যায়, তেতিয়া মাধৱ দেখিবলৈ পাইছিল যে মাইকী ডাউক চৰাইটো কণী পাৰি কণীৰ ওপৰতে বহি আছিল, যাৰ কাৰণে মতা ডাউক চৰাইটো মাধৱক কামুৰিবলৈ আহিছিল। বন্ধুসকল, আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাওক, আৰু এনেকুৱা ধৰণৰ চৰাই চিৰিকটিৰ ভিডিঅ' চাবলৈ হ'লে আমাৰ এই নিউ ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰি দিব।